টাইটানিক পজ দে গান লগাই দি বঢ়িয়া এফালে তেৰে নাম বনি যায় কোনে পাতিছে এইটো কি খবৰ আমি আনাৰস খাই আছিলো বা অকলে মাৰিছ হেল্ল' হাই এতিয়া ক কেমেৰা দিওঁতে নকলে এতিয়া এফালে তেৰে নাম বনি যায় চুলিকেইডাল ইমান ধুনীয়াকে আছে কিয় বেয়া তেৰে নাম বনিবা তোমালোকে কি ইমান জোৰ জবস্তি কেলে চুলি বান্ধিছ তই মাথাটো বিষাই যাব বিষাই ধুনীয়া লাগিছে বুলি কোৱাতে ৰাল তুমি হেৰিটো ব্লগটো আৰম্ভ কৰি দিয়া জানা নাই তুমি নাজানা কেনেকে কৰোঁ মই वेलकम टू द व्लॉग और आज হৈছে 15 জুন নে আগষ্ট और আজি আছো আমি পুরা মুকলি আকাশৰ তলত ডাৱৰৰ মাজত আৰু মোৰ লগত সহযোগ কৰিছে এই সকল মানুহে মইতো পুৰণা এৰ আহে হাই কৈ দিয়া হাই মুঠতে 3 মাহ আমি ঘৰৰ ভিতৰত সোমাই আছিলো কতো ওলোৱা নাছিলো আৰু আজি এনে আৰু মন গল আহিবলে আৰু ককা ঘৰ যেহেতু ওচৰতে সেই কাৰণে আমি খুসকাই আহিছো হয়নে খুসকাঢ়ি আহিছো আৰু এতিয়া বাজিছে আজি এতিয়া বাজিছে 5:30 কিন্তু 5:30 নিচিনা লগা নাই কাৰণ আমি পথাৰৰ মুকলি জেগাত বহি আছো সেইকাৰণে ৰ'দ আহি আছে ধুনীয়া একদম ইয়াৰ পৰা আহিছে পাৰা ইমান লেতেৰা মানুহ ই পাতিছে ইয়াৰ পৰা আহিছে হাগা নাই তই ইমান ডাঙৰ বুঢ়া হলি হেৰি পাদিব লাগে নেকি কিবা ভিডিঅ' কৰি আছো পাদি দিছে হাগা হাগি কৰিব লাগে ৰাতিপুৱাই উঠি এনেকে আৰু ইমান ইয়ে পাতিছে চুলটো মেলি লওঁ নেকি ধুনীয়া একদম লাগিব কিন্তু আজি বৰষুণৰ পানীত তিতি গ'ল চুলিটো এনেকে আঠা আঠা হৈ গ'ল তো অকণ চাই ললো চুলি তুলি মেলি কিন্তু গৰম উঠিছে বহুত নাই পৰা আৰু সেইকাৰণে জতাটো আকৌ বান্ধি লৈছো জপিয়াই নিও সঁচাকে যাবি আজি ইয়াত থাকিব আজি গোটেই দিনটো মই ব্লগ বনোৱা নাই ভাবিলো আহি পেলাই বনাম মই কিন্তু তহঁতে এই হেৰি বনাই দিল পপাৰ্ট বনাই দিছ টাইটানিক রে ওয়াও সপালো কত লৈ আছো টাইটানিক পজ দে গান লগাই দিম বঢ়িয়া আৰু কোনোবাই দিব বিচাৰিব ককা এতিয়া ষ্টান্ট প্ৰদৰ্শন কৰিব চাওক গাইজ ঘৰত এইবিলাক ট্ৰাই নকৰিব আমি বহুত হেৰি লৈ পেলাই কেৱল এক্সপাৰ্টেহে কৰিব পাৰে আৰু ঘৰত এইবিলাক ট্ৰাই নকৰিব আমি বহুত সেফটি প্ৰটকলছ মানি আৰম্ভ কৰিছোঁ সেফটি প্ৰটকলছ আছে এয়া ঘাঁহ ডুবৰি বন ইয়াত আছে সেফটি প্ৰটকলছ গোবৰ আৰু ঘাঁহ এয়া আকাশৰ বুকুলে ভৰি গৈ আছে সামাৰ চল খাই আমিও ট্ৰাই কৰিম ক এইটো চ্যালেঞ্জ দিছে আমাক দে মই 20 বাৰ মাৰিম ধৰ কেমেৰা ধৰ 20টা তুমি হিচাপ কৰিবা দেই 20 অলপ ওচৰলে ক'ত ওচৰ এইফালে 3 2 1 এক ভালকে কৰাই নাই থাকি গলি মই জিকিলো গাইজ মই জিকিলো হৰাৰ অনুভৱ বুজি পাব পাৰো মই কি কি আপুনি যে হাৰিল মই হৰা নাই তই ভালকে কৰাই নাই নাই কৰিলে হল জাস্ট কৰিলে হল জাস্ট কৰিলে নহব ন তই প্ৰপাৰ কৰাই নাই এটো কোনো এক্সাৰসাইজে নহয় আহি গাঠি ভাঙিব এটো এক্সাৰসাইজ কৰিলে ৰান্ধনী বেলিৰ ৰ'দ আৰু আমি সব আহি যোৱা কেমেৰাত আমি
এতিয়া আমি গৈ আছোঁ ঘৰলৈ চাহ তাহ খাই লওঁ আহিছোঁ যেতিয়াতো খাবই লাগিব ন নোখোৱাকৈ গ'লে ইহঁতে আকৌ বেয়া পায় অ' আন্ধাৰ হৈ গ'ল বহুত আন্ধাৰ ইয়ে মুখ কেইখন নাইকিয়া হৈ গ'ল আমি যাওঁ এতিয়া চাহ তাহ খাওঁ তুমি খাবা নাই আমাৰ গাখীৰ নোলোৱা নহয় কঞ্জুচ ইহঁত কঞ্জুচ নহয় বম কঞ্জুচ জানা নাই আমি চিপছ চিপছ কঞ্জুচ আৰু চিপছ বেলেগ বেলেগ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া মই গৈ আছোঁ চাহ বনাবলৈ কাৰণ আমিতো তাত খাই আহিছোঁ আৰু দেউতাই ইয়াত নাই খোৱা গতিকে দেউতাৰ কাৰণে চাহ বনাওঁ তেতিয়াহ'লে লগ পাই আছোঁ কাইলৈ এটা নতুন ভ্লগত কাইলৈ এটা বঢ়িয়া ভ্লগ হ'ব আৰু চেলেঞ্জো আহিব পাৰে যদি চেলেঞ্জ হয়গৈ তেতিয়াহ'লে চেলেঞ্জো আহিব পাৰে চ' চাই লওঁ তো কাইলৈ লগ পাম আজিলৈ সামৰিছোঁ টাটা বাই বাই গুড নাইট